কি খবৰ সকলোৰে ভাল চাগে হাই এভৰিৱান মই পৰিণীতাই মোৰ হেপিনেছ উইথ পৰিণীতালৈ সকলোকে স্বাগতম জনাইছোঁ প্ৰথম ভিডিঅ'টো মই লিপষ্টিকৰ ওপৰত বনাইছিলোঁ তাত কিছুমান ভুল ভ্ৰান্তি ৰৈ গৈছে বাট মই পিছৰ পৰ্যায়ত যেতিয়া তেনেকুৱা ভিডিঅ' বনাম মই নিশ্চয় শুধৰাবৰ কাৰণে চেষ্টা কৰিম এতিয়া আজি আপোনালোকৰ ওচৰলৈ মই কোনো ধৰণৰ লিপষ্টিক বা তেনেকুৱা ধৰণৰ মেকআপ ভিডিঅ' লৈ অহা নাই আজি মই আপোনালোকৰ ওচৰলৈ এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ যিটো হৈছে কলৰ বাকলিৰ ভাজি কলৰ বাকলিও যে ভাজি খাব পাৰি সেইটো মই আগতে গম পোৱা নাছিলোঁ ছোৱালী অৱস্থাত যেতিয়া শাহু মায়ে বনাই খোৱালে তেওঁ বহুত ধুনীয়া ধুনীয়া ৰেচিপি অৱশ্যে বনাই মোক প্ৰায় নতুন নতুন ৰেচিপিটো বনাই খুৱায় গতিকে মই ভাবিলোঁ যিহেতুকে মই খাই ইমান ভাল পালোঁ সেই ভিডিঅ'টো মই নিশ্চয় ইউটিউবৰ জৰিয়তে আপোনালোকৰ ওচৰলৈ লৈ যাব পাৰিম গতিকে মাত্ৰ দুবিধ বস্তু দৰকাৰ হয় একো তাত বেলেগ আৰু মা মছলা দৰকাৰ নাই গতিকে সকলোৱে অতি সহজতে জাহাজী কলৰ সেই ভাজি বাকলিৰ ভাজিখন ঘৰত বনাব পাৰিব গতিকে মই বেছি কথা নকৈ মেলি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ অকণমান প্ৰব্লেম হয় কাৰণ মই নিজক স্কিনত চাব বিচাৰোঁ যিহেতুকে কাৰণ এনেকুৱাকৈ ফ্ৰণ্ট কেমেৰা দি প্ৰথমবাৰৰ কাৰণে ভিডিঅ' বনাইছোঁ গতিকে বেছি আৰু কথা নকৈ মেলি পেলাই ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ গতিকে ৰেচিপিটো আমি এয়া কেঁচা জাহাজী কল লৈছোঁ 3টা গুচাই কুকাৰত বইল কৰি লৈছোঁ লোৱা নাই দেই অকল ওপৰৰ সেউজীয়া বাকলিখিনিহে গুচাই নিৰ পৰা চুজবিলাক যিখিনি ৰৈ গৈছিলে সেইখিনি মই এডাল এডালকৈ মানে ফালি এডালকৈ ওলাই লৈছোঁ ইয়াকে ওলাই গৈছে এডাল এডালকৈ আৰু ভাজিলেও ই মানে এডাল এডাল হৈয়ে থাকিব তাৰ বাবে আমাক লাগিব শুকান জলকীয়া আৰু পিঁয়াজ এতিয়া জ্বলা আপোনালোকে যিমান পৰিমাণে খায় সেই হিচাপে দিব পাৰে কিন্তু এই দুবিধ বস্তুৰে আমি কলৰ বাকলিৰ ভাজিখন বনাম এয়া ইয়াত মই শুকান জলকীয়াকেইটা ফালি দিছোঁ তাৰ পাছত পিঁয়াজখিনি দি দিছোঁ এতিয়া মই ইহঁতক অকণমান মানে ৰঙচুৱা নকৰোঁ অকণমান খালি তেলত মিক্স কৰি ভাজি ল'ম জুইৰ ফ্লেমটো মই একদম কমাই ৰাখিছোঁ অকণমান ভজা হ'লে মই ইয়াত কলৰ যিখিনি বাকলি আছে সেইখিনি দি দিম আৰু লগতে দিম হালধি আৰু অকণমান নিমখ সোৱাদ অনুসৰি নিমখ সেই প্ৰথমতে দি লৈছোঁ অকণমান নিমখ আপোনালোকে আপোনালোকৰ হিচাপত দিব আৰু হালধি এতিয়া মই এইখিনি বস্তু লৰাই থাকিম পিঁয়াজৰ লগতে একেলগে ভাজি থাকিম কিন্তু জুইৰ ফ্লেমটো হাইত ৰাখিব এইটো বস্তু কাঢ়া হ'লে খাবলৈ বেছি সোৱাদ হয় আৰু এডাল এডালকৈ কলৰ বাকলিখিনি ভাজোতে গতিকে ধৈৰ্য ধৰি ভাজি থাকিব হাই ফ্লেমত আৰু একেবাৰে হাতখন কেৰাহীৰ পৰা নুগুচাব কাৰণ জানেইতো হাই ফ্লেমত দিলে ই দৈ যাব পাৰে গতিকে কণ্টিনিউৱাছলি ইয়াক ষ্টেয়াৰ কৰি থাকিব লৰাই থাকিব আৰু আমাৰ কলৰ বাকলি ভাজিখন হৈ গ'ল মানে ভাজিখন ধুনীয়াকৈ ৰেডি হৈ গৈছে আৰু খাবলৈও খুবেই টেষ্টি হৈছে খাওঁ দেই এয়া মোৰ বেচিনটো মই মানে মোৰ ঘৰৰ এনেকুৱাকৈ ভঙা কাপ মানে ঠেনু ভঙা কাপ আছিলে তাত পাতফুল এনেকুৱাকৈ ছিঙি আনি কিনে পানীত দি জীয়াই ৰাখিছোঁ অকণ হীৰাও আহিছে আপোনালোকে আপোনালোকৰ বেচিনটো এনেকুৱাকৈ ডেক'ৰেশ্যন কৰিবচোন ধুনীয়া লাগিব আৰু আজিলৈ আহোঁ তেনেহ'লে নেক্সট আকৌ ভিডিঅ'ত লগ পোৱাৰ আশাৰে প্লিজ মোৰ চেনেলটো যিহেতুকে নতুন গতিকে ছাবস্ক্ৰাইব কৰিব প্লিজ লাইক কৰিব আৰু ভাল লাগিলে নিশ্চয় কমেণ্ট কৰিব আৰু ভাজিখন বনালেও মোক কমেণ্ট কৰি জনাব দেই বাই বাই